আসসালামু আলাইকুম। নমস্কার। পরম শ্রদ্ধেয় আজির বার্ষিক অধিবেশন ও বঁটা বিতরণী সভার সভাপতি মহোদয়, উপস্থিত আজির সভার নির্দিষ্ট বক্তাদের, বিশিষ্ট ও আমন্ত্রিত অতিথিবৃন্দ, বিদ্যালয় পরিচালনা সমিতির উপসভাপতি মহোদয়, আমার অতি শ্রদ্ধার মাননীয় প্রধান শিক্ষক ও সহকারী প্রধান শিক্ষকৰ লগতে মোৰ পূজনীয় শিক্ষাগুৰুসকল, মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, সভাত উপস্থিত থকা ভদ্ৰমণ্ডলী তথা মোৰ পৰম শ্ৰদ্ধা ৰাইজ, জয় জয়তে সভাত উপস্থিত সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা, কৃতজ্ঞতা ও মৰম চেনেহ যাচিছোঁ। সেইখিনিতে মোৰ প্ৰতিবেদনত অনিচ্ছাকৃতভাৱে হ'ব পৰা ভুল ত্ৰুটিৰ বাবে আপোনালোকৰ ওচৰত আগতীয়া মাৰ্জনা বিচাৰিছোঁ। পোনপ্ৰথমে সেৱা যাচিছোঁ যিসকলৰ ঐক্লান্তিক প্ৰচেষ্টাত খুপনিগুছি আঞ্চলিক হাইস্কুলৰ নিচিনা এখন মহান অনুষ্ঠান খুপনিগুছিৰ নিচিনা এটা অঞ্চলত গঢ় লৈ উঠিছে। লগতে আমি শ্ৰদ্ধা যাচিছোঁ এই বছৰে চিৰবিদায় লোৱা শিল্পী ও সাহিত্যিকসকলক। এই মহান অনুষ্ঠানটোৰ সাধাৰণ সম্পাদকৰ নিচিনা এটা গুৰুত্বপূৰ্ণ দায়িত্ব সুচাৰুৰূপে পৰিচালনা কৰাটো মোৰ বাবে যদিও অতিকৈ কঠিন, তথাপিও মোৰ ওপৰত বিশ্বাস ও নিষ্ঠা ৰাখি তেনে এটা দায়িত্ব অৰ্পণ কৰাত মই মোৰ কৃতজ্ঞতা ও ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেইখিনিতে আপোনালোকক অৱগত কৰাবলৈ পাই আনন্দ অনুভৱ কৰোঁ যে 2018 চনৰ 1 জানুৱাৰীতে একত্ৰীকৰণ হোৱা খুপনিগুছি আঞ্চলিক এম.ই. মাদ্ৰাছা আৰু খুপনিগুছি আঞ্চলিক হাইস্কুল হিচাপে শিক্ষাৰ্থীৰে 8 বছৰ পূৰ্ণ কৰিলে। এনে এখন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ পাই আমি সঁচাকৈয়ে গৌৰৱান্বিত। এই জগতে সমগ্ৰ মানৱ সমাজত আলোড়নৰ সৃষ্টি কৰা আমাৰ হিয়াৰ আমঠু সাৰ্থক প্ৰয়াত জুবিন গাৰ্গদেৱৰ প্ৰতিচ্ছবি আমাৰ বিদ্যালয়ৰ দেৱালত অংকন কৰা ইয়াৰ স্থানীয় যুৱকসকলক আমাৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা অসীম শ্ৰদ্ধা ও হিয়া ভৰা ওলগ যাচিলোঁ। লগতে আমাৰ বিদ্যালয়ৰ যিসকল শিক্ষাগুৰুৱে ইহলীলা সম্বৰণ কৰিছে তেখেতসকলৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু যিসকলে কৰ্মজীৱনৰ অৱসৰ লৈছে তেখেতসকলৰ সুস্বাস্থ্য কামনা কৰিলোঁ। যথেষ্ট ছাত্ৰ ছাত্ৰীৰে ভৰা আমাৰ বিদ্যালয়খনত বিভিন্ন অভাৱ অভিযোগ আছে, যিটো একান্তই স্বাভাৱিক। তথাপিও এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে আমাৰ বিদ্যালয়ত এটা সুবিধাজনক গ্ৰন্থাগাৰ, বিজ্ঞানাগাৰ আৰু ছাত্ৰ ছাত্ৰীৰ বাবে এটা জিৰণি চৰাৰ খুবেই প্ৰয়োজন। বিদ্যালয়খনত এখন স্থায়ী মঞ্চ লগতে এটা ডাঙৰ প্ৰেক্ষাগৃহ নিতান্তই প্ৰয়োজন। উল্লেখিত এই সকলোবোৰ অভাৱতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা নিচেই তাকৰ, যাৰ ফলত পাঠদান কাৰ্যসূচীও যথেষ্ট পৰিমাণে প্ৰভাৱিত ও বাধাগ্ৰস্ত। সেয়েহে পৰ্যায়ক্ৰমে হ'লেও উল্লেখিত এই সমস্যাসমূহ সমাধান কৰাৰ বাবে এই প্ৰতিবেদনৰ যোগেদি এই বিদ্যালয়ৰ পৰিচালনা সমিতি, স্থানীয় ৰাইজ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনালোঁ। মোৰ কাৰ্যকালত উদযাপিত হোৱা বিভিন্ন উৎসৱ, বাৰ্ষিক খেল ধেমালি তথা বিভিন্ন দিৱসবোৰৰ লগতে আমাৰ বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা দাপোন উলিয়াৰ ক্ষেত্ৰত বিভিন্ন ছাত্ৰ ছাত্ৰী তথা শিক্ষাগুৰুসকলে আগবঢ়োৱা সহায়ৰ বাবে তেখেতসকলৰ ওচৰত মই অতিকৈ কৃতজ্ঞ। সদশেষত আটাইলৈ মোৰ হিয়া ভৰা শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শ্ৰদ্ধা দাদা বাইদেউসকললৈ মোৰ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আশা ৰাখিলোঁ তেখেতসকলে বিদ্যালয়ৰ লগতে অঞ্চলটোৰ সুনাম অক্ষুণ্ণ ৰাখিব। শেষত বিদ্যালয়খনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি মোৰ এই নাতি দীৰ্ঘ প্ৰতিবেদনখনত হোৱা অনিচ্ছাকৃত ভুল ভ্ৰান্তিৰ বাবে মাৰ্জনা বিচাৰি এই ক্ষুদ্ৰ প্ৰতিবেদনৰ সামৰণি মাৰিলোঁ। জয় জয়তে খুপনিগুছি আঞ্চলিক হাইস্কুল। ধন্যবাদ।